বিভিন্ন কৰিবলগীয়া কামবিলাক আমি যাতে কৰিব পাৰোঁ আৰু তাৰ কাৰণে সদায় মই মানে আমাৰ প্ৰত্যেকটা যিটো অঞ্চল আছে এলেকা আছে সেইবিলাকত মই সদায় মানে মানুহৰ লগত কথা বাৰ্তা পাতি বুজ ল'ম যে আমাক বৰ্তমান সময়ত আটাইতকৈ প্ৰয়োজন যিটো চৰকাৰৰ দ্বাৰাহে কৰিব পাৰে এই কামবিলাক কৰাৰ। বিগত সময়ত অধ্যক্ষ হৈছে 5 বছৰত আপুনি বিশেষ অৰিহণা যোগাইছে অসমক বা অসমৰ ৰাইজক চৰকাৰখনক। এতিয়া মন্ত্ৰিত্ব আমি বিচাৰিছোঁ, আমি সকলো বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে, কি ক'ব? নাই, এতিয়া ৰাইজেতো বিচাৰিবই, ৰাইজেতো লাগেই মন্ত্ৰী। এতিয়া মানে কি কয় আমাৰ পাৰ্টিৰ কথা এতিয়া মিলাব লাগিব। চবে জিকি আহিছে বহুত ভোট লৈ চবে জিকি আহিছে, গতিকে তাৰ মাজতে কেইজনমানেই হ'ব, গতিকে টিম হিচাপে চবে কাম কৰিব। নাই, সমষ্টিবাসী ৰাইজক মই সেইটোকে আহ্বান জনাই প্ৰথমটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সমষ্টি ৰাইজক, মোক ইমান মৰম দিলে। আৰু যিটো কেইদিনমান আগত মানে নিউজ লাইভৰ পৰা আৰম্ভ কৰি মানে যিটো কথা ওলাই আছিলে ছ'চিয়েল মিডিয়াতো মানে যেনেকুৱা ধৰণৰ আছিলে, কিন্তু আজিতো খুব উল্টা হৈ গ'ল। মানে হিচাপ কৰি মানে পাৰ নোহোৱা ইমান মানে মৰম, ইমান মানে সহায় দিলে। গতিকে আহি থকা দিনটোতো মোৰ লগত যাহাতে এনেকৈ সহযোগ কৰে আৰু আমি যাহাতে তামোলপুৰত কৰণীয় কামবিলাক একেলগে যাহাতে কৰিব পাৰোঁ। কাম কৰাত মোক বেছি সহযোগ লাগিব ৰাইজৰ। আপোনাৰ কনিষ্ঠ আৰু তামোলপুৰ জিলাৰ দুয়োজনে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয় হ'ল আৰু খুবেই ভাল। মানে আমাৰ ভিক্টৰ ডাঙৰীয়া প্ৰথম এইবাৰ মানে ইলেকশ্যনত নামিছে আৰু প্ৰথমতে জয় হৈছে আৰু ইমানেই ভাল জয় আছে মোতকৈ তাক ৰাইজে ভোট কৰিছে। আজি কিমান প্ৰায় মানে 80,000, মই এতিয়া লাষ্টটো নাজানিলোঁ, 70,000 ব্যৱধানত তেওঁ জয়, ৰেকৰ্ড। তেওঁৰ প্ৰথম জীৱনটোত ইলেকশ্যন উঠিয়ে ইমান সফলভাৱে জয়যুক্ত হোৱাটো এটা খুব ৰেকৰ্ড। মই তাৰলৈকে এটা শুভেচ্ছা থাকিল বিধায়ক হয় এই আস্থাখিনি যাহাতে আমি ভৱিষ্যতলৈ ৰাখিব পাৰোঁ। থেংক ইউ ছাৰ।